আজি আমি খাবলৈ লৈছোঁ ৰাবাব টেঙা। এয়া দুটা ৰাবাব টেঙা লৈ লৈছোঁ ডাঙৰ ডাঙৰ, আৰু লগত লৈ লৈছোঁ এয়া জলকীয়া আৰু লগতে নিমখৰ টেমাটোকে লৈ লৈছোঁ। এতিয়া তেন্তে কাটি লওঁ। এৰুৱাটো ভালকৈ আছে বাৰু। কি টেঙা? টেঙা মিঠা হ'বনে আৰু? তুমি খাই চোৱাচোন। মই নাখাওঁ দেই। খাই দিয়া না। সেইবোৰ নাখায় আকৌ, নাখাবা সেইবোৰ। এয়া দুইটা টেঙা গুচোৱা হৈ গ'ল, আৰু এতিয়া ফুটাৰ পৰা উলিয়াই দিম। এয়া আমাৰ টেঙা খোৱা মানুহ এইখিনিত বহি আছে। এয়া গুগুন বেটি, এফালে নব, এফালে দেহি, এফালে আমাৰ ঋষি, এয়া আমি, এয়া লাল লাল দুইটা। আজি আমি এতিয়া টেঙা খাম। মানুহকেইজনীও আমি টেঙা গুচাই আছোঁ। নষ্ট নকৰিবা। এয়া আমাৰ টেঙা গুচোৱা হৈ গ'ল। এইখিনি এনেকৈ বাহিৰত টেঙা খাই খুবেই ভাল লাগে। এয়া আমি টেঙা খাবলৈ বহি আছোঁ, গোটেইখিনি গুচাই মেলি ৰেডি হৈ গ'ল। এনেকৈ বাহিৰত টেঙা খাই খুবেই ভাল লাগে। এতিয়া যিহেতু ৰাবাব টেঙা বতৰ, এয়া টেঙা খাই চকুটিপ মাৰি দিছেগৈ। তেন্তে আমি খাই লওঁ। এনেকে দাঙি লৈ যোৱা। তুমি নিব নোৱাৰা, পেলাই দিবা। আৰু দেহিয়ে লৈ যাব ৰ'বা। আমাৰ